নমস্কাৰ বন্ধুসকল, আজি অসমৰ এখন প্ৰসিদ্ধ স্থান টিলিঙা মন্দিৰ অভিমুখে আহিছিলোঁ। ভাবিলোঁ তাৰে কিছু স্মৃতি আপোনালোককো দেখুৱাবলৈ যত্ন কৰিম। চাই যাওক আজিৰ আমাৰ এই ভিডিঅ'টোত। ফাইনেলি আহি আমি মন্দিৰ পালোহি। পূজাৰ সামগ্ৰী কিছুমান লৈ লওঁ এতিয়া। চাওক, বিভিন্ন ৰকমৰ বিভিন্ন বস্তু আছে ইয়াত। থালি সজাই থোৱা আছে, ফুল আছে, নৈবেদ্য। আমি তাৰে লৈ লওঁ কিছুমান বস্তু। টিলিঙা মন্দিৰলৈ অহা বহুদিনীয়া এটা সপোন আছিল। আজি ফাইনেলি সপোনটো পূৰণ হৈছে। যাওঁ আমি মন্দিৰৰ ভিতৰ ভাগলৈ। চাই যাওক আপুনি আমাৰ লগতে। প্ৰথমবাৰৰ বাবে আহিছোঁ মন্দিৰলৈ। ভিতৰত সোমাই মন্দিৰৰ পৰিৱেশ দেখি সঁচাই অভিভূত হৈ পৰিলোঁ। কি এক শান্তি চাৰিওফালে। ভালকৈ আপোনালোকক দেখুৱাই আছোঁ, চাই যাওক প্ৰথমতে। মন্দিৰ ভাগ আপোনালোকক আৰু দেখুৱাম। চাকি বন্তি এতিয়া লগাই লওঁ আমি যি পূজাৰ কাৰণে নৈবেদ্য আনিছিলোঁ তাকে আমাৰ শলা জ্বলাবৰ কাৰণে বাহিৰত নিৰ্দিষ্ট জেগা আছে, তাতে লগাব লাগিব। মোৰ সহধৰ্মিনীয়ে তেওঁ লগাব লৈছে বন্তি। চাই যাওক আপোনালোকে। দেখুৱাই যাম সম্পূৰ্ণ, যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আজি দেওবাৰ আছিল, সেইকাৰণে মানুহ কিছু কম। সোমবাৰৰ দিনা বোলে ইয়াত শুনামতে মানুহ বহুত ভক্তৰ ভিৰ লাগে। যিসকলে নাই অহা তেওঁলোকে ইয়াৰ পৰা এবাৰ সেৱা জনাব পাৰে। নেদেখাজনৰ ওচৰত মনৰ শান্তিৰে প্ৰাৰ্থনা জনাইছোঁ। নিজৰ লগতে সকলোৰে কুশলে থাকক, সকলোৰে কুশল কামনা কৰি এগছি বন্তিৰে আমি প্ৰাৰ্থনা জনালোঁ। ইয়াত পূজাত নাৰিকল দিয়াৰ ব্যৱস্থা আছিলে, নাৰিকল ভঙাৰ। চাওঁ, এইবাৰ প্ৰথমবাৰৰ বাবে আহিছোঁ। নাৰিকল ভাঙিছিলোঁ ভগৱানৰ নাম লৈ। কোৱা হয় বোলে টিলিঙা মন্দিৰত টিলিঙা বান্ধিলে মনৰ কামনাবিলাক পূৰ্ণ হয়। মনত কিছু আশা লৈ তেনেদৰে এটি টিলিঙা বান্ধি থৈ আহিলোঁ। এটি স্মৃতি হৈ থাকক, চাই যাওক আপোনালোকে।
মন্দিৰত আহিলোঁ, দৰ্শন কৰি আহিলোঁ, মন্দিৰত সেৱাবন্তি জ্বলাই আহিলোঁ। এয়া বাহিৰত মন্দিৰভাগ চাওকচোন, সঁচাই বহুত ধুনীয়া। এয়া সহধৰ্মিনীয়ে ইয়াত পাৰ আছিলে, পাৰক চাউল দিছে, কি ধুনীয়া লাগিছে, চাই যাওক আপোনালোকে। বহুতেই পাৰ আছে, বহুত বহুত ভাল লাগি যোৱা দৃশ্য সঁচাকৈ। আপোনালোকেও মন্দিৰলৈ আহিব পাৰে। মন্দিৰৰ চাৰিওপাকে ঘূৰি চালে সঁচাই আচৰিত লাগি যাব। লাখ লাখ টিলিঙা এনেদৰে ইয়াত পেলাই থৈ দিয়া হৈছে। এইবিলাক আগতে কিবা গছজোপাত বান্ধিছিল বুলি শুনিছিলোঁ। তাৰপৰা সেইটো কাৰণে গছজোপাৰ ক্ষতি হৈছিলে, মাজতে গছজোপা মৃত্যুমুখত হোৱাৰ সম্ভাৱনা আহিছিলে। গছজোপাৰ পাতবিলাক পৰি গৈছিলে। কোনোবা বিশেষজ্ঞ আহি পিনি গছজোপা চোৱা চিতা কৰি টিলিঙাবিলাক কাটি এনেদৰে এতিয়া ছাইডত থৈ দিয়া হৈছে। এতিয়া এনেকৈ ৱালে ৱালে ছাইডত বান্ধে ভক্তই। সঁচাকৈ এতিয়াও ইয়াতো লাখ লাখ টিলিঙা আছে। চাৰিওফালে আপুনি যেনি চাব তেনিয়ে দেখিব। এয়া এতিয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ আমি। মন্দিৰৰ বাহিৰত থকা এনেদৰে দুখীয়া নিষ্কিণ পোকাটোৰ লোকসকলক এমুঠি অন্ন দিবলৈ পাই নিজকে সঁচাকৈ ধন্য মানিছোঁ। নিজকে তেওঁলোকক যি পাৰোঁ এমুঠিকৈ অন্ন দিবলৈ চেষ্টা কৰিছিলোঁ। তেওঁলোকক ভিডিঅ' কৰা বেলেগ উদ্দেশ্য নহয় বাৰু, মন্দিৰলৈ আহিলে কাৰণে দেখুৱাই গৈছোঁ সকলো লগতে। বেয়া নাপায় যেন কোনো এই ক্ষেত্ৰত। তেওঁলোকৰ সুখ সুখ লগা হাঁহি এটা অহা, বিৰিঙি অহা মুখখন চাই পৰম সন্তুষ্টি লাভ কৰিছিলোঁ। এনেদৰেই ইমানখিনি আপোনালোকক দেখালোঁ। যদি ভাল পালে ভিডিঅ'টো চাই লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।